আছিলো তোমাৰ কাৰণে। তুমি ইমান দেৰি কৰি আহিছা, মই অকলে অকলে আমনি লাগি গ'লগে মোৰ। দেৰি নহয় আৰু কি হ'ব? ইমান গৰমখনত এইবোৰ কৰি থকাটো মুখৰ কথা নেকি? কিমান দিন যে আৰু এনেকৈ কষ্ট কৰি থাকিব লাগিব, সদায় এনেকৈ গৰমত ঘূৰি ফুৰি থাকিব লাগে সাধাৰণ এটা আইচক্ৰীম বিক্ৰী কৰিবৰ কাৰণে। আৰু নোৱাৰিছোগে আৰু, বহুত কষ্ট কৰা হৈছে। এতিয়ালৈকে কিন্তু ফল একো পোৱা নাই। মা, তোমাৰ বহুত কষ্ট হৈছে ন? মা, তুমি চিন্তা নকৰিবা, মই ভালকে পঢ়িম নহয়। পঢ়ি পিনে ডাঙৰ মানুহ হ'ম। তেতিয়া তুমি এনেকে কাম নকৰিলেও হ'ব গৰমত। তেতিয়া মই কাম কৰিম আৰু তুমি আৰাম কৰিব পাৰিবা। মই চাবা ভালকে পঢ়িম আৰু এদিন ডাঙৰ মানুহ হ'ম। তইহে জানো আৰু, তোক পঢ়ুৱাবৰ কাৰণে মই ইমানবোৰ কষ্ট কৰি আছো, যাতে দুটকামান পাওঁ আৰু তোৰ স্কুলৰ ফিজ দিব পাৰোঁ, তোক ভালকে খুৱাব পাৰোঁ। সেই বুলিহে ইমান কষ্ট কৰি আছো। তই নাথাকিলে মই যেনে তেনে থাকিলো হয় আৰু, ইমান কষ্ট কৰিবলৈ নাই। এতিয়া তই পঢ়িবলৈ পাৰ নোৱাৰো, সেইটো তোৰ ওপৰত কথা আৰু। তই যদি মোৰ কষ্টবোৰ বুজি পাওঁ, তেতিয়াহ'লে ভালকে পঢ়িবি, পঢ়ি শুনি ভাল কিবা এটা হবি। মাজনী, মই এতিয়া ওলাই যাবলৈ লৈছো। আজি তোৰ স্কুল বন্ধ বুলি তই ইফালে ইফালে ঘূৰি নুফুৰিবি দেই। মই এতিয়া ঘৰত নাথাকিম, মোৰতো আৰু বন্ধ বুলি কথা নাই। আইচক্ৰীম বিক্ৰী কৰিবলৈ সদায় যাব লাগিব। এদিন নগ'লে মানে আমাৰ চাউল মুঠি আনিবলৈকে পইচা নহ'ব। আকৌ তোৰ স্কুলৰ ফিজ দিবলৈ থাকেই মাহে মাহে। সেইটো কাৰণে মই যাবই লাগিব আৰু। তই ঘৰতে থাকিবি আৰু পঢ়ি থাকিবি, বুজিলি? ঘৰৰ পৰা ক'তো নাযাওঁ যাতে, মই অহালৈকে ঘৰতে থাকিবি তই। এতিয়া মই যাওঁ, কিমান দেৰি হয় ঠিক নাই। আজি দেওবাৰ হয় নহয়, মই গোটেই দিনটো ঘৰতে পঢ়ি থাকিম। মই ভালকে পঢ়িব লাগিব, তেতিয়াহে ভাল ৰিজাল্ট কৰিম আৰু ডাঙৰ মানুহ হ'ব পাৰিম। সেইকাৰণে মই ক'তো নাযাওঁ। মা, তুমি যোৱা, মই ঘৰতে থাকিম, পঢ়ি থাকিম। কি কৰিছনো? ইছ ৰাম, তই এতিয়াও পঢ়ি আছনে? কি যে, ব'ল হেৰি আমি বেডমিণ্টন খেলিবলৈ যাওঁ। তইও যাবি ব'ল, ভাল লাগিব আজি। তাতে দেওবাৰ নহয় জানো, সেইকাৰণে খেলোগে ব'ল চবেই একেলগে মিলি। তই অকল ঘৰতে সোমাই পঢ়িয়ে থাকো কিতাপখন। ইমান পঢ়িনো কি কৰিবি? গোটেই সপ্তাহটো পঢ়িয়ে থাকোছে আমি স্কুলত। এতিয়া আৰু আজি দেওবাৰ দিনটো খেলিবহে লাগে। ব'ল যাওঁ। নাই নাই, মই খেলিবলৈ নাযাওঁ, মোৰ বহুত পঢ়িবলৈ আছে। তহঁতে যা খেলি থাক, মোৰ খেলিবলৈ এনেও মন নাই। তাতে আজি মা ঘৰত নাই নহয়, তহঁতে জানইচোন মায়ে আইচক্ৰীম বিক্ৰী কৰিবলৈ যায় বুলি। সদায়তো মই স্কুললৈ গুচি যাওঁ, আজি মায়ে মোক ঘৰত থাকিবলৈ কৈছে। সেইটো কাৰণে মই ক'তো নাযাওঁ। মা অহালৈকে মই ঘৰতে থাকিম। আৰু পঢ়িবলৈও আছে নহয়, নপঢ়িলে মানে ৰিজাল্ট ভাল নহ'ব। সেইটো কাৰণে মই নেখেলো, তহঁতে খেলি থাকিবি যা। কি যে পংখী, তোৰ নিচিনা একদম বৰিং ছোৱালী দেখা নাই আৰু দেই। দেওবাৰ দিনটোত বাৰু কোনে পঢ়ি থাকে কচোন? তোকহে দেখিছো আৰু, ইমান পঢ়িছ মানে। হ'বচোন, ইমানকে নপঢ়িলেও হ'ব। এদিনৰ কাৰণে খেলিব পাৰা নহয়, গোটেই সপ্তাহটো স্কুলত পঢ়িয়ে থাকো। আমি চবেই খেলিবলৈ যাওঁ, তইও যাবি, ভাল লাগিব। কিন্তু তই আকৌ অকল কিতাপখনেই লৈ পঢ়ি থাক মানে। তোৰ ওচৰলৈ এনেই আহিলো মাতিবলৈ দেই। তোক মাতিবলৈ অহাতকৈ মই গুচি যোৱাই ভাল আছিলে। ইমান ধুনীয়াকৈ চবেই বেডমিণ্টন খেলিলো হয় আকৌ, কিমান ভাল লাগিলে হয়। নাই নাই, মানে সঁচাকৈ নাযাওঁ। তহঁতে খেলি থাকিকে যাচোন, মোক কেলে লগ ধৰি আছ? মই নাযাওঁ বুলি কৈছোচোন। আৰু ঘৰত মাও নাই এতিয়া, মই কিবা ঘৰত মানুহ নাই, গুচি যাম নেকি খেলিবলৈ? মায়েহি আকৌ খং কৰিব। সেইটো কাৰণে মই নাযাওঁ। তহঁতে গৈ থাক, মই বেয়া নাপাওঁ নহয়। যা, গুচি যা, আমনি কৰি নাথাকিবি এতিয়া। আইচক্ৰীম লৈ লওঁ, আইচক্ৰীম, ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম, মাত্ৰ 5 টকা। আইচক্ৰীম লৈ লওঁ, আইচক্ৰীম। মা, তুমি মোক কিয় এৰি থৈ গুচি গ'লা? তুমি ন সোনকালে আহিম বুলি কৈছিলা, মোক ভালকে পঢ়িব কৈ থৈ গ'লা। আৰু তুমি এনেকৈ মোক অকলে এৰি গুচি গ'লা যে। এতিয়া মই অকলে অকলে কি কৰিম মা? কাৰ লগত থাকিম? তুমি কিয় মোক এৰি গুচি গ'লা? হ'ব পংখী, এতিয়া আৰু দুখ কৰি থাকিনো কি হ'ব? দুখ কৰি একো লাভ নাই। কান্দি থাকিব নালাগে, ভিতৰলৈ বল। পেহা, পেহী, আজি মা নথকা এমাহেই হৈ গ'ল। এতিয়া তোমালোকো ঘৰলৈ গুচি যাবা। তাৰপিছত মই অকলে অকলে ইয়াত কেনেকৈ থাকিম? তোমালোক গুচি গ'লে মই একেবাৰে অকলশৰীয়া হৈ যাম। মই অকলে কি কৰিম বাৰু? একোৱে ভাবি পোৱা নাই। তোমালোক গুচি গ'লে ঘৰটো খালী হৈ থাকিব। তোমালোক থকাৰ কাৰণে এতিয়া মনটো ভাল লাগি আছিলে অকণমান। কি পংখী, তোক কোনে ক'লে আমি ইয়াৰ পৰা যামগৈ বুলি? আমি ইয়াৰ পৰা কেতিয়াও নাযাওঁ, ইয়াতে থাকিম আমি। ইয়াৰ পৰা যদি কোনোবা যাবলগীয়া আছে, সেয়াতো তই হয়। তই ইয়াৰ পৰা যাব লাগিব, আমি নাযাওঁ ইয়াৰ পৰা। তই এতিয়াৰ পৰা য'ত থাক থাকিবি, কিন্তু ইয়াত আৰু তোৰ কাৰণে থাকিবলৈ ঠাই নাই। গতিকে ইয়াৰ পৰা গুচি যোৱাটো তোৰ কাৰণে ভাল হ'ব। কি পেহা? মই আকৌ ইয়াৰ পৰা কিয় যাম? এইটো মোৰ ঘৰহে হয়। তোমালোকহে ইয়াৰ পৰা গুচি যাবা। তোমালোক গুচি গ'লে মই মোৰ ঘৰত অকলে থাকিব লাগিব। আৰু তোমালোকে যদি মোৰ লগত থাকিব বিচাৰিছা, তেতিয়াহ'লে মোৰ ভালেই লাগিব। তোমালোক ইয়াত থাকিলে মানে তেতিয়া মই অকলে থাকিব নালাগে। কিন্তু মই ইয়াৰ পৰা গুচি যাম বুলি কৈছা যে, মই ইয়াৰ পৰা ক'লৈ যাম আকৌ? এইটো মোৰ ঘৰ হয়, মই নিজৰ ঘৰতে থাকিম। মই ইয়াৰ পৰা ক'লৈ নাযাওঁ নহয়। তোৰ পেহাৰে কি ক'লে শুনি নাপালি?
ইয়াৰ পৰা আমি নহয়, তই ইয়াৰ পৰা যাব লাগিব। আৰু তোৰ ঘৰ কৰি আছো যে, কোনে ক'লে এইটো তোৰ ঘৰ? তোৰ মাৰে থকাৰ কাৰণে ইমান দিনে আমি মনে মনে আছিলোঁ। এতিয়া তোৰ মাৰে নাই যেতিয়া তই কি কৰিব পাৰিবি? এতিয়াৰ পৰা এইটো আমাৰ ঘৰ হয়, আৰু আমাৰ ঘৰত তোৰ কাৰণে জেগা নাই। গতিকে তই য'ত যি কৰ কৰি থাকিবি, কিন্তু ইয়াত থাকিবলৈ নাপাওঁ, বুজিলি নহয়? এতিয়া ভালে ভালে তোৰ কাপোৰ কি ল'ব আছে ল, আৰু ইয়াৰ পৰা ওলাই যা। ইয়াত তই আৰু থাকিবলৈ নাপাওঁ, নহ'লে কিন্তু তোক ৰাতি ইয়াৰ পৰা বাহিৰ কৰি দিম, বুজিলি নহয়? এতিয়া যা ইয়াৰ পৰা। এইটো তোৰ ঘৰ নহয়, এইটো আমাৰ ঘৰ হয়। পেহা পেহীহঁতক মই ইমান ভাল বুলি ভাবিছিলোঁ, কিন্তু পেহা পেহীহঁতে মোৰ ঘৰটো নিজৰ কৰি ল'লে আৰু মোৰ ঘৰৰ পৰা মোকে উলিয়াই দিলে। এতিয়া মই ক'লে যাম বাৰু? মাও নাই মোৰ লগত। মা থকা হ'লে কিমান ভাল আছিলে। পেহা পেহীহঁতে মোক উলিয়াই দিব নোৱাৰিলে হয়। মাৰ লগত ইমান ধুনীয়াকৈ আছিলোঁ মই। এতিয়া ক'ত থাকিম মই? মোৰ খাবলৈও একোৱেই নাই মোৰ ওচৰত। ইমান ভোক লাগিছে। পেহা পেহীহঁতে এনেকৈ মোক উলিয়াই দিব বুলি কেতিয়াও ভবা নাছিলোঁ মই। আৰে পংখী, তই? বা, ইমান দিন স্কুল অহা নাছিলি আৰু আজিহে আহিবলৈ তোৰ মনত পৰিলেনে? পিছে পংখী, তই স্কুললৈ আহি কি কৰিবিনো? তই গম নাপাৱ নেকি? তোক স্কুলৰ পৰা উলিয়াই দিলে। তোৰ 2 মাহৰ ফিজ যে দিয়া হোৱা নাই, সেইটো কাৰণে তোৰ স্কুলৰ পৰা উলিয়াই দিছে। এতিয়া তই ইয়াত আহিনো কি কৰিবি? ঘৰলৈ যাগে যা, ইয়াত তোৰ কাম নাই। কি? তই এইবোৰ কি কৈছ? মোক স্কুলৰ পৰা উলিয়াই দিলে? মই এতিয়া কি কৰিম? মাক কৈছিলোঁ মই ভালকৈ পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ম। এতিয়া স্কুলত মোক পঢ়িব নিদিলে মই কেনেকৈ পঢ়িম আৰু ডাঙৰ মানুহ হ'ম? স্কুলৰ বাইদেউ ছাৰহঁতে নাজানে নেকি মোৰ মা যে ঢুকুৱা আজি 2 মাহ পাৰ হৈ গৈছে, সেইকাৰণে স্কুলৰ ফিজ দিব পৰা নাই? জানে স্কুলৰ চবেই জানে তোৰ কথা, সেইকাৰণে তোৰ স্কুলৰ পৰা উলিয়াই দিলে। কাৰণ মোক সুধিছিলে তোৰ বিষয়ে, মই ক'লোঁ আকৌ তোৰ মাৰ বাহিৰে কোনোৱে নাই বুলি। সেইকাৰণে তেওঁলোকে ভাবিলে মা থাকোঁতেতো তোৰ স্কুলৰ ফিজ দি আছিলে, এতিয়া মা নাই কাৰণে তোৰ 2 মাহৰ স্কুলৰ ফিজ দিয়া হোৱা নাই। আৰু তইয়োতো পইচানো ক'ৰ পৰা পাবি স্কুলৰ ফিজ দিবলৈ? সেইটো ভাবি তোৰ স্কুলৰ পৰা উলিয়াই দিলে, কাৰণ তইতো ফিজ দিবই নোৱাৰিবি ন, সেইকাৰণে। হ'ব দে পংখী, আজিৰ পৰা তেনেহ'লে তোক লগ নাপাওঁ আৰু ন? এতিয়া কিনো কৰিবি? ফিজ দিব নোৱাৰিলেতো ছাৰ বাইদেউহঁতে এনেই স্কুলত নথয় ন, তই জানইচোন। পইচা দিলেহে ইয়াত আমি পঢ়িবলৈ পাম। তেতিয়াহ'লে তহঁতে ভালকৈ পঢ়ি থাকিবি। মই এতিয়া কি কৰিম? ঘৰৰ পৰা পেহা পেহীহঁতে মোক উলিয়াই দিলে। মোৰ নিজৰ ঘৰটো পেহা পেহীহঁতে নিজৰ কৰি ল'লে। এতিয়া মোৰ ওচৰত থাকিবলৈ ঘৰো নাই। ভাবিছিলোঁ স্কুলত পঢ়িম, ভালকৈ পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ম আৰু নিজে থাকিবলৈ ঘৰ এটা ল'ম। কিন্তু এতিয়া স্কুলৰ পৰা মোক উলিয়াই দিলে, ফিজ দিব নোৱাৰোঁ বুলি। এতিয়া মই ক'লৈ যাম বাৰু? ভোকো লাগিছে, খাবলৈও একো নাই। পইচা নাথাকিলে কোনো একো খাবলৈও নিদিব। কি কৰিম এতিয়া মই? কি হ'ল মাইনা? কিয় কান্দিছা তুমি? কোৱাচোন কি হৈছে তোমাৰ? খুৰা, মোৰ মাৰ বাহিৰে কোনোৱে নাছিলে, কিন্তু মা ঢুকুৱা আজি 2 মাহ পাৰ হৈ গ'ল। আৰু পেহা পেহীহঁতে মোৰ ঘৰটো নিজৰ কৰি মোক ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া মোৰ ওচৰত থাকিবলৈ ঘৰ নাই, আৰু স্কুলত ফিজ দিব নোৱাৰাৰ কাৰণে স্কুলৰ পৰাও মোক উলিয়াই দিলে। এতিয়া মই ক'ত থাকিম, কি খাম, একোৱে বুজি পোৱা নাই। খাবলৈতো এনেই কোনো নিদিয়ে। মোৰ ইমান ভোক লাগিছে, কিন্তু খাবলৈ একোৱেই নাই। সেইটো কাৰণে মই কান্দি আছোঁ। মই অকলে কেনেকৈ কি কৰিম বাৰু? অ' হ'ব দিয়া মাইনা, এনেকৈ দুখ নকৰিবা। পৃথিৱীত অকল তুমিয়েতো নহয় যে অকলশৰীয়াকৈ আছা, আৰু বহুত তোমাৰ নিচিনা আছে যিয়ে অকলে আছে, কিন্তু এনেকৈ কান্দি থকাতকৈ নিজে কেনেকৈ অকলে এই পৃথিৱীত জীয়াই থাকিব পাৰে সেইটো লৈ চিন্তা কৰি আছে। এয়া লোৱা, তুমি এইটো আইচক্ৰীম লোৱা। এই আইচক্ৰীমটোৱে বিপদৰ সময়ত তোমাক সহায় কৰিব, বুজিলা? এতিয়া কান্দি নাথাকিবা। গৰমত এনেকৈ ইয়াত বহি থাকিলে মানে তোমাৰ বেমাৰ হ'ব। গতিকে তুমি অলপ চাহ জেগালৈ গুচি যোৱা, আৰু যেতিয়া কিবা বিপদ হ'ব এই আইচক্ৰীমটোৱে তোমাৰ সহায় কৰিব। ইমান গৰম লাগিছে, গৰমত গা পৰি গৈছে, ডিঙিও শুকাই গৈছে, ইফালে ভোকো লাগিছে, সিটো ক'তো একোৱে খাবলৈ নাই। ডিঙি শুকাই গৈছে, পানী অকণমান খাব পৰা হ'লে ভাল আছিলে। সেই খুৰাজনে কৈছিলে এই আইচক্ৰীমটোৱে বিপদৰ সময়ত মোক সহায় কৰিব। এই আইচক্ৰীমটোৱে মোক কেনেকৈ সহায় কৰিব বাৰু? আইচক্ৰীম? আইচক্ৰীম। খুৰাজনে কৈছিলে তুমি মোক সহায় কৰিবা। মোৰ বহুত গৰম লাগিছে, একো খাবলৈ পোৱা নাই। তুমি মোক সহায় কৰা যদি খাবলৈ কিবা এটা দিয়াচোন।
আৰু গৰম যাতে অকণমান কমি যায় তাৰ কাৰণে মোক পানী অলপ খাবলৈ দিয়া